নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহকচোন আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে কি, তলৰ কোণটো বাকী কেইটাৰ পৰা পৃথক? অৰ্থাৎ এইকেইটা কোনটো পৃথক হয়, এই চাৰিটাৰ ভিতৰত কোনটো পৃথক? আমি যদি এইটো চাওঁ, 49ৰ বৰ্গমূল, অৰ্থাৎ 49ৰ বৰ্গমূল কিমান পাম আমি? 7 পূৰণ 7 অৰ্থাৎ 7। ঠিক তেনেকৈ 81ৰ বৰ্গমূল পাম 9। ঠিক তেনেকৈ 121ৰ পাম 11। কিন্তু ডিৰ √124 বৰ্গমূল আমি ডাইৰেক্টলি এনেকৈ নাপাওঁ, গতিকে ইয়াৰ পৰা কোনটো পৃথক হ'ব? এইটো। কুৱেশ্যন নম্বৰ 2, 20টা আমৰ দাম 300 টকা হ'লে আধা ডজন আমৰ দাম কিমান হ'ব? এ 50 টকা, বি 30 টকা, চি 10 টকা, ডি 90 টকা। 20টা আমি কি কৰিব লাগিব? প্ৰথম লিখিব লাগিব 20টা আমৰ দাম সমান 300 টকা। গতিকে এটা আমৰ দাম কিমান হ'ব? 320ৰে হৰণ। আৰু আমাক লাগে কিমান? আধা ডজন। আধা ডজন মানে কি? 1 ডজনত থাকে 12টা, আধা ডজন হ'লে 6টা। গতিকে 6টা আমৰ দাম সমান ইয়াৰ লগত 6টো পূৰণ হ'ব। এইবাৰ এইখিনি কাটাকাটি কৰিলে 2 3 গুণ 6 আৰু এইটো কিমান হ'ব এতিয়া? 3 3 গুণ 9, 90 টকা। অৰ্থাৎ ডিটো হ'ব আমাৰ এনচাৰ, 90 টকা। তাৰপিছত কুৱেশ্যন নম্বৰ 3, 387 into 0.25 equal to what? এ আছে 115.25, বি 90.25, চি 96.75, ডি ওপৰৰ এটাও নহয়। ইয়াত আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। 387 আৰু কি আছে? 0.25। প্ৰথম আমি কি কৰিব লাগিব? পইণ্টটোৰ কথাটো বাদ দি খালি এইটো পূৰণ কৰি দিলে হ'ল। 7 5 গুণ 35ৰ 5 8 গ'ল 3, 8 5 গুণ 40, 43ৰ 3 8 গ'ল 4, 5 গুণ 15, 16, 17 18 19, 7 2 গুণ 14 4 7 গ'ল 1, 8 2 গুণ 16, 17 7 8 গ'ল 1, 3 2 গুণ 6 7, 5 4 3 7, 9 7 16 6 7 গ'ল 1, 7 8 9 96। ইয়াৰ পিছত চাব লাগিব আমি দশমিক কিমানটা ঘৰৰ পিছত আছে? এটা 2টা ঘৰৰ পিছত আছে, গতিকে 2 ঘৰৰ পিছত 96.75, অৰ্থাৎ এইটো হ'ব আমাৰ এনচাৰ। এইবাৰ 4 নম্বৰ প্ৰশ্ন, 1/a + 1/b + 1/c ৰ মান কিমান হ'ব? এই ক্ষেত্ৰত আমি কি কৰিব লাগিব? আমাক 4টা অপশ্যন দিয়া আছে। প্ৰথমতে আমি এইটো কি কৰিব লাগিব? 1/a + 1/b + 1/c সৰল কৰিব লাগিব। সৰল কৰিব লাগিলে এইটো লসাগু কি হ'ব? a b c ৰ লসাগু হ'ব a b c। এতিয়া এৰে এইটো হৰণ, অৰ্থাৎ এৰে এটি হৰণ কৰিলে এ কাটা গৈ থাকিব বি চি, অৰ্থাৎ বি চিৰ লগত একটো পূৰণ হ'ব, বি চি 1 গুণ বি চি, যোগ বি ৰে এইটো হৰণ কৰিলে বিটো কাটা গ'ল এ চি থাকিল এ চি 1 গুণ এ চি, যোগ চি ৰে এইটো হৰণ কৰিলে চিটো কাটা গ'ল এ বি থাকিল এ বি 1 গুণ এ বি। এইবাৰ হ'ব অৰ্থাৎ এইটো মানে কি? এইটো পাইয়ে গ'লো আমি, এইটো ইয়াত দিয়াই আছে, গতিকে এইটো হ'ব আমাৰ এনচাৰ। এইবাৰ আহিছোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ। ইয়াত আছে কি? 4 নহয়, এইটো 5জন হ'ব। 5জন ল'ৰাৰ বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ আৰু 20 বছৰ। সিহঁতৰ বয়সৰ গড় হ'ব। 4টা অপশ্যন দিয়া আছে। এই ক্ষেত্ৰত আমি প্ৰথম বয়সকেইটা লিখি ল'ব লাগিব। 15, 12, 17, 18টো আছে ইয়াতে, 18 যোগ 20 আৰু কিমানজন ল'ৰা আছে? 5জন ল'ৰা, গতিকে 5ৰে হৰণ। এইটো এতিয়া সৰল কৰিলে কিমান হ'ব? এইকেইটা যোগ কৰিলে হ'ব 82 আৰু এইটো 5ৰে হৰণ কৰিব লাগিব। 5ৰে হৰণ কৰিলে 5 1 গুণ 5, 6 7 8 3 32 হ'ল, 5 6 গুণ 30 32, 20 হ'ল, 5 4 গুণ 20, 16.4। এনচাৰ হ'ব 16.4, বিটো হ'ব আমাৰ এনচাৰ। এইবাৰ 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত আছে কি?
10তকৈ সৰু মৌলিক সংখ্যাবোৰৰ গড় কিমান 10তকৈ সৰু মৌলিক সংখ্যাবোৰৰ গড় কিমান চাৰিটা অপচন দিয়া আছে ইয়াত আমি কি কৰিব লাগিব 10তকৈ সৰু মৌলিক সংখ্যাবোৰ লিখি উলিয়াব লাগিব 10তকৈ সৰু মৌলিক সংখ্যা কোনবিলাক 2 3 5 7 এই চাৰিটা হ'ব 10তকৈ সৰু মৌলিক সংখ্যা এই কেইটাৰ কি কৰিব লাগে গড় উলিয়াব লাগে গড় উলিয়াব লাগিলে আমি গোটেইকেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰি কিহেৰে হৰণ হ'ব কেইটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা সংখ্যা চাৰি এটো যোগ কৰিলে কিমান হল 17 তলত থাকিল 4 4 ৰে এটো হৰণ কৰিলে 4 4 গুণ 16 দশমিক দিলে 17 10 হল 4 2 গুণ 8 9 10 20 হল 4 5 গুণ 20 4.25 অৰ্থাৎ 4.25 হ'ব ইয়াৰ এনসার এইবাৰ কোৱেশ্চন নম্বৰ 7 লৈ আহিছো 13 15 19 23 m আৰু 29 ৰ গড় হ'ব গড় 20 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সংখ্যা আছে এই ছয়টা সংখ্যাৰ গড় কিমান দিয়া আছে 20 হলে m ৰ মান কিমান ইয়াত m ৰ মানটো আমাক কিমান সুধিছে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব যেহেতু গড় উলিয়াব লাগিলে আমি গোটেইকেইটা যোগ কৰি যিমানটা সংখ্যা থাকে সিমানটা সংখ্যাৰ হৰণ কৰিব লাগে গতিকে ইয়াৰ গড় হ'ব উলিয়াব লাগিলে আমি কি কৰিব লাগিব 13 যোগ 15 যোগ 19 যোগ 23 যোগ m যোগ 29 এই গোটেইকেইটা কিমানেৰে হৰণ হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা অৰ্থাৎ 6 এৰে হৰণ হ'ব আৰু ইকুৱেল ইয়াৰ গড়টো 20 আমাক দিয়া আছে মানে এতিয়া আমি কি কৰিব লাগিব এখিনি হৰণ কৰিব লাগিব প্ৰথম আমি সংখ্যাকেইটা যোগ কৰি লৈছো সংখ্যাকেইটা যোগ কৰিলে টোটাল কিমান হ'ব 99 আৰু m টো এক্সট্ৰাকে থাকি যাব আৰু তলত থাকিব 6 ইফালে থাকিব 20 এইটা আমি এটো বজ্ৰ পূৰণ কৰি দিম বজ্ৰ পূৰণ কৰিলে কি হ'ব 99 যোগ m মানে তলত একনে মানে কি আছে 1 আছে এইটো লগত এইটো পূৰণ এইটো লগত এইটো পূৰণ ইকুৱেল টু 20 গুণ 120 প্লাস এবাৰ m ৰ মান উলিয়ালে 120 ৰ পৰা এটো কি হ'ব ইফালে নিলে মাইনাস হ'ব m ৰ মান এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হ'ল 21 অৰ্থাৎ आंसर 21 হ'ব ঠিক আছে আমি এইবাৰ কোৱেশ্চন নম্বৰ 8 টো লৈ লৈছো ইয়াত আছে 10 ৰ উৎপাদক কেইটাৰ গড় কিমান হ'ব চাৰিটা অপচন দিয়া আছে 10 ৰ উৎপাদক কেইটাৰ গড় কিমান হ'ব 10 ৰ উৎপাদক কোনবিলাক 10 ৰ উৎপাদক 10 পূৰণ 1 2 পূৰণ 5 হেনে ইয়াৰ ওপৰত আৰু আছে নেকি নাই গতিকে 10 ৰ উৎপাদক আমি কি পালো এই চাৰিটা পালো গতিকে 10 ৰ উৎপাদক কেইটাৰ গড় উলিয়াব লাগিলে আমি উৎপাদক কেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব 1 যোগ 2 যোগ 5 যোগ 10 এই চাৰিটা ইয়াৰ উৎপাদক যেহেতু চাৰিটা উৎপাদক কিহেৰে হৰণ হ'ব 4 ৰে এইকেইটা যোগ কৰিলে 10 × 5 15 16 17 18 তলত থাকিল 4 এটা হৰণ কৰিলে 4 ৰে 4 4 গুণ 16 17 18 20 হল 4 × 5 4 গুণ 20 4.5 এইটো হ'ব आंसर আজিলৈ ইয়াতে সামৰিছো ইয়াৰ পিছত আমি আকৌ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ভিডিও লৈ আহি আছো ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ